এনি টাইম মোক ঘৰত যদি প্লাম্বাৰ এটাও আহে ইলেক্ট্ৰিচিয়ানো আহে যিয়ে আহে মোক লক কৰি থৈ দিয়ে ৰুমতে আই ৱাজ লাইক হিজ থাৰ্ড ৱাইফ সপোন ভঙাৰ পিছত যে ভগৱানে আৰু এটা সপোন ভাঙি দিয়ে তেনেকুৱা নিচিনা হ'ল মোৰ বিয়া হ'লোঁ কলকাতালৈ গ'লোঁ তেতিয়া ভাবিছিলোঁ যে গোটেই মানে লাইফটো চেঞ্জ হ'ব আয়ো মই ইম'চনেল হৈ যাম এতিয়া জানা ইমান বেয়া বেয়া প্ৰশ্ন সুধিছা ইম'চনেল হ'বলগীয়া একো নাই চ' তেনেকুৱা কি হৈছিল যে কলকাতালৈ গ'লোঁ দুখন ঘৰৰ খুব ধুনীয়াকৈ মিল হৈ পেলাই বিয়াখন পাতিলে কিন্তু ট'টেলি ফ্ৰড আছিলে গোটেই কাহিনীটোৱে ফ্ৰড আছিলে মোৰ লগত বিয়াৰ এমাহ দুমাহৰ পিছত মই গম পালোঁ যে মোৰ হাজবেণ্ড আগতেও বিয়া হোৱা বাচ্ছা এটা আছে তাৰপিছত আৰু তাতকৈ আৰু কি ক'ম আজি প্ৰথমবাৰ কেমেৰাৰ আগত কৈ আছোঁ গতিকে তথাপিও ট্ৰাই কৰিছিলোঁ আৰু এনেকুৱা আছিলে যে তেখেতৰ নিজৰ দুখখিনি লুকুৱাবৰ কাৰণে মোক অনবৰতে মানে টৰ্চাৰ কৰি থাকিছিলে ৰুমত লক কৰি থৈছিলে এটা বছৰ কলকাতাত আছিলোঁ মই এটা বছৰ কমপ্লিট নাই কাৰণ তেখেতে জাহাজতো গৈ থাকিছিলে মোক ঘৰলৈ পঠিয়াই দিয়ে মই যদি কওঁ মোৰ ইনলজৰ ঘৰত থাকোঁগৈ কিয়নো সেই ঘৰটোত তেখেতৰ মাও আহি থাকে মোৰ মাদাৰ ইন ল' আহি থাকিছিলে কিন্তু তেখেতে আৰু মই বেছিভাগ একেলগে আছিলোঁ আৰু মই যদি কওঁ যে কল্যাণীৰ ঘৰটোত থাকোঁগৈ আমি চাউথ চিটি কলকাতাত থাকিছিলোঁ আৰু যাদৱপুৰত আৰু তেখেতে মোৰ শাহুমা হেৰিত থাকিছিলে কল্যাণীত থাকিছিলে গতিকে মই যদি কওঁ যে তুমি যোৱাগৈ মোৰ ঘৰটো ইয়াতেই মই কল্যাণীত মাৰ লগত থাকোঁ এটলিষ্ট মই লেংগুৱেজটো শিকিম বা ইন ফিউচাৰ মই মোৰ ল'ৰা ছোৱালীক কি শিকাম যদি মই তোমালোকৰ একো নকৰোঁৱেই যদি গতিকে তেখেতে নিদিছিলে তেখেতে কয় যে নালাগে তুমি ঘৰলৈকে যোৱাগৈ এভৰি টাইম মোক ঘৰলৈকে পঠিয়াই দিয়ে অহা যোৱা সদায় সেনেকুৱাই হৈ থাকে 2-3 মান্থছ গুৱাহাটীলৈ পঠিয়াই দিয়ে তেখেত যেতিয়া শ্বিপলৈ গুচি যায় মোক গুৱাহাটীলৈ পঠিয়াই দিয়ে তেনেকুৱা নিচিনা আছিলে তাৰপিছত তেখেতৰ খুৰাক ঢুকালে যিজন খুৰাকৰ কথা কৈ পেলাই জল্দি বিয়াখন পাতা হৈছিলে আচলতে চ' খুৰাক ঢুকোৱাৰ সময়তো মই ক'লোঁ যে মইতো বোৱাৰী হয় তোমালোকৰ গতিকে মই কিয় যাব নোৱাৰোঁ খুৰা ঢুকাইছে তোমাৰ আৰু আমাৰ এতিয়া আমিতো বামুণ হয় গতিকে আমাৰ ঘৰত যদি নিজৰ কোনোবা ঢুকায় বৰ্তা হওক খুৰা হওক বা কোনোবা তেতিয়াতো আমাৰ বহুত নিয়ম থাকে কাৰণ আমি মাটি থ'ব লাগে নিৰামিষ খাব লাগে ভাত খাবই নাপায় নেকি 3 দিন কিবা তেনেকুৱা বহুত নিয়ম থাকে গতিকে মই সেইবোৰ জানিব বিচাৰোঁ তেওঁলোকৰ কি আছে কালচাৰটো তুমি যিমান পাৰা এডপ্ট কৰিবলৈ চেষ্টা কৰা কিন্তু মোক আঁতৰাই ৰাখে চব ক্ষেত্ৰতে মোক আঁতৰাই ৰাখে আৰু তেখেত খুৰাক ঢুকোৱাৰ পিছতো মোক এদিনো মোক সেইখন মেইন ঘৰখনলৈ মোক যাবলৈ নিদিলে আৰু দোকানলৈ গ'লে মানে এনি টাইম মোক ঘৰত যদি প্লাম্বাৰ এটাও আহে ইলেক্ট্ৰিচিয়ানো আহে যিয়ে আহে মোক লক কৰি থৈ দিয়ে ৰুমতে তেনেকৈ থাকিলোঁ কিছুদিন থাকি মেলি ভাবিলোঁ যে জীৱনটো শেষ হৈ গৈছে ডিপ্ৰেশ্যনত একদম শেষ হৈ গৈছিলোঁ আৰু কিতাপ পঢ়ি থাকোঁ ভাতকেইটা খাওঁ ভাত বনাওঁ আৰু মেইড থাকে মেইড তেওঁলোকে অলপ সহায় কৰি দিয়ে তেওঁৰ মাক থাকিলেও তেনেকৈ থাকে জীৱনটো একদম মানে দুটা ৰুমৰ মাজত 2 BHK আছিল যিহেতুকে দুটা ৰুমৰ মাজত শেষ হৈ গৈছিলে সদায় নিজেই নিজক কুৱেশ্যন কৰোঁ যে কি হ'ল মোৰ জীৱনটো ইমান বছৰ সৰুৰে পৰা নাচিলোঁ বাগিলোঁ গোটেই অসমৰ মৰম ল'লোঁ তাৰপিছত দেখোন বেলেগ হৈ গ'ল এতিয়া তথাপিও চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁগৈ আৰু আল্টিমেটলি গুচি আহিলোঁ আৰু গুচি অহাৰ পিছত বহুত কথা গম পালোঁ আৰু সেইবোৰ আৰু ইমান অ'পেন কৰিতো লাভ নাই আৰু মানে তেওঁৰ যেতিয়া আপুনি ঘৰত আছিলে বিয়া হৈ যেতিয়া আপুনি তেওঁৰ ঘৰলৈ গ'ল তেতিয়ালৈকে মানে তেওঁৰ মাকেও জানে যে আপুনি তেওঁৰ ছেকেণ্ড ৱাইফ I was like his third wife. Oh, acha. I was like his third wife. First, he got married when he was 25. He was 25. 25 বছৰ আছিল তেখেতে বিয়া পাতিলে তেনেকুৱা আছিলে কিন্তু মানে বস্তুবোৰ ইমান হাইট কেনেকৈ কৰিব পাৰিলে গড নোজ তেওঁলোকৰ ৰিলেটিভছবিলাকেও ইমান হাইট কৰিলে তাৰপিছত ছেকেণ্ড ৱাইফ হয় নে কি হয় আই ডোণ্ট ন' সেইটো ৱাইফ বুলিয়ে ভাবিম বাচ্ছাটো যাৰ আছিলে তেনেকুৱা আছিলে বহুত বেছি জটিল মানে মই মানে চক্ৰভিউ এটাত সোমাই যোৱা নিচিনা মোৰ এই জীৱনটো শেষ হৈ গ'ল আকৌ ওলাই আহি পেলাই গুৱাহাটীলৈ আহি নিজৰ মানুহখিনি পাই বহুত মাহ মানে মানুহৰ মাজত ওলাবলৈ লাজ লাগে ওচৰ চুবুৰীয়া ফেচ কৰিব নোৱাৰোঁ আৰু ৰুমত সোমাই ৱেইট গেইন হৈ গৈছে 66, 67 এনেকুৱা ৱেইট হৈ গৈছিলে নিজকে আইনাত চাব নোৱাৰোঁ এনি টাইম ডিপ্ৰেশ্যনত থাকোঁ নিজে কান্দোঁ নিজে নিজকে সান্তনা দিওঁ তেনেকুৱা হৈ গৈছিল লাইফটো বহুত বেছি বেয়া হৈ গৈছিলে কিন্তু সেইবোৰ বস্তুটো এতিয়া আৰু ৰাইজক
দেখাই বুজাই এইটো লাভ নাই, নিজেই ফাইট কৰিব লাগিব নিজৰ লাইফটো লৈ। সেয়াই আৰু কি ক'ম, জীৱনটো বিৰাট জটিল, সেইটোৱে বুজি পালোঁ। আৰু মই ভাবোঁ যে মানুহ যিমান হয়তো বেছি কোমল অন্তৰৰ হৈ আজিৰ তাৰিখত লাভ নাই। মানুহে হয়তো ভাবিব পাৰে অসমৰে ল'ৰা নাপালি নেকি, কিবা নাপালি নেকি, অসমৰ ল'ৰাৰ লগতেতো বিয়া হ'ম বুলি ভাবি আছিলোঁ, তেতিয়ানো কি হ'ল? লাইফৰ ভালেখিনি কথা আমি পাতিলোঁ, বহুত চাগে নজনা কথা হয়তো আজি অসমবাসীয়ে গম পালে। সামন্তিকা শৰ্মাৰ জীৱনটো, যিগৰাকী সামন্তিকা শৰ্মাই নিজে সপোনত এজনী নিজকে সপোন কৰি নিচিনাকৈ এজন ৰাজকুমাৰ বিচাৰিছিলে, কিন্তু আপোনাৰ জীৱনত সেই ৰাজকুমাৰজন কিন্তু আহিলে কিন্তু এজন বেলেগ বেশভূষাৰ এজন মানুহে, যিজনে আপোনাৰ গোটেই জীৱনটো বেলেগ কৰি পেলালে। বৰ্তমান সময়ছোৱাত সেই সময়বিলাক হিল কৰিব পাৰিছেনে? এতিয়াও কিবা অসুবিধা হয় নেকি সেই সময়খিনিক লৈ? নাই, এতিয়া মই একচুৱেলি টোটেলি কামক লৈ ফ'কাছ কৰোঁ। কোনো কণ্টেক্টো নকৰে তেওঁলোকৰ মানুহে? ইনফেক্ট মই যেতিয়া তেওঁলোকৰ ৰিলেটিভছবিলাক, কাজিনবিলাক, তেওঁলোকক যোগাযোগ কৰোঁ। ইনফেক্ট প্ৰথমবাৰ যেতিয়া গম পালোঁ, গোটেই কাহিনী গম পোৱাৰ পিছত তেখেতৰ মাকে মোৰ মাৰ আগত কনভিন্স কৰি ল'লে যেতিয়া, তাৰপিছতে মোৰ মাদাৰ ইন ল'ৰ ফোন নম্বৰেই চেঞ্জ কৰি দিলে মোৰ হাজবেণ্ডে, আৰু মোক একদম কাষতেই মানে লগ হ'বই চান্স নিদিয়া নিচিনা কৰিলে। শেষত লগ পালোঁ বাৰু, কিন্তু তথাপিতো মানে নাম্বাৰ চাম্বাৰ মই গম নাপাওঁ, ফোন নম্বৰ মোক নিদিলেই। আৰু তেখেতৰ কাজিনসকলকো যেতিয়া মই যোগাযোগ কৰিব বিচাৰোঁ থ্ৰু ফেচবুক হওক বা কিবা, তেতিয়াও প্ৰথম অৱস্থাত বডিকৈ ভালকৈ কথা পাতে। যেতিয়াই মই তেখেতৰ বিষয়ে সুধিব বিচাৰোঁ, লগালগ মোক হয়তো ব্লক কৰি দিয়ে, নহ'লে আনচাৰ নিদিয়া হৈ যায়, তেনেকুৱা নিচিনা কৰিব ল'লে। সেয়াই আৰু গ্ৰেজুৱেলি আপুনি গোটেইখিনি কথা গম পালে? প্ৰুফ পাইছোঁ, ঘৰত কাপোৰ পালোঁ, বাচ্ছাৰ কাপোৰ, বাচ্ছাৰ পুতলা চব পালোঁ, চব বস্তুৱে পাইছোঁ। আপুনি নিজেই গুচি আহিলেনে? মই নিজে আহিছোঁ। তেওঁ গম নোপোৱাকৈ গুচি আহিলে? নাই, তেখেতে জানে। ৰাতিপুৱাই মাৰপিট আৰম্ভ কৰে, 7টা বজাতে মাৰিব লৈছিলে, ডিঙিত চেপা মাৰি ধৰিছিলে। অলপমান চাইক'লজিকেল প্ৰব্লেম আছে চাগে তেখেতৰ। ৰাতি ঠিকেই আছিলে, ৰাতিপুৱা 5টা বজাত তেখেতে কিবা কিবি আসন চাসন কৰে, ময়ো অলপমান কৰিব লৈছিলোঁ, বিনা কাৰণত মোক আকৌ উল্টা পুল্টা কুৱেশ্যন কৰি মোক মাৰিবই ল'লে। মই কৈছোঁ হে তোৰ মাৰ খাই থাকিম নেকি আৰু বিনা কাৰণত, একোৱে নকৰোঁ, ভাত ৰান্ধি বহি আছোঁ ইয়াতে। গুচি আহিলোঁ আৰু মই নাথাকোঁ, মই নোৱাৰোঁ আৰু এনেকৈ, মই মৰি যাব লাগিব। কিন্তু মই একেবাৰে গুচি আহিম বুলি ভবা নাছিলোঁ, হ'লেও ঠিক হৈ যাব বস্তুবিলাক লাহে লাহে, যিহেতুকে এবাৰ বিয়া হৈ গ'লোৱেই, যিহেতুকে আৰু ঠিক হ'ব বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। তাৰপিছত তেখেতে উল্টা আকৌ নিজৰ পোৱালি ছোৱালী লৈ গুচিহে আহিলে। মই কৈছোঁ অ' ভগৱান, কি ক'ম আৰু। একো নাই, সময় মানুহৰ আহে, সময় মানুহৰ যাব। বৰ্তমান সময়ছোৱাত মই যিমান দূৰ জানো আপুনি এটা ভাল স্থিতিত আছে, নিজৰ কেৰিয়াৰটোত আকৌ ফ'কাছ কৰিছে। পৰৱৰ্তী সময়ছোৱাত কিন্তু আকৌ আহিব মানুহ জীৱনলৈ, কিন্তু আকৌ আহিব প্ৰেম এবাৰ বা দুবাৰ তেনেকুৱা নহয়, প্ৰেম যেতিয়াই তেতিয়াই হৈ যাব পাৰে। প্ৰেম কৰিবলৈ ইচ্ছা নাই আৰু। মই বুজি পাইছোঁ, ভয়টো সোমাই গৈছে, কিন্তু পৰৱৰ্তী সময়ছোৱাত যদি কেতিয়াবা তেনেকুৱা যদি ভাল প্ৰস্তাৱ আহে, তেতিয়া সামন্তিকা শৰ্মা আকৌ বিয়াত বহিব নে নাই? এতিয়াই ক'ব নোৱাৰিম, ইমানখিনি হৈ আছে। মন যায় নিজৰ সংসাৰ, কেতিয়াবা ক'ৰবাত ইনষ্টাগ্ৰামতে কেতিয়াবা সৰু পোৱালীৰ মুখ এখন দেখিলে মন যায় যে নিজৰ সংসাৰ, নিজৰ বাচ্ছা এটা, মন যায়। ছোৱালী মানুহ হিচাপে জন্ম হৈছোঁ যিহেতুকে, নিজৰ সংসাৰ, নিজৰ স্পেচ, নিজৰ সংসাৰ বুলি কি ক'ম, ক'লে কি বুজিম আৰু, মন যায়। কিন্তু ভয়ো লাগে, পুতুককৈ এতিয়া ট্ৰাষ্ট কৰিব নোৱাৰা হৈ গৈছোঁ, সাহস নোকোলায়। কাৰণ দুবাৰ ফেইলিয়াৰ ন, দুবাৰ আৰু ছেকেণ্ড টাইমটো ইট ৱাজ লাইক ৱৰ্ষ্ট। চ' সেয়াই আৰু। যিটো হৈ গ'ল আচলতে এইটো এটা নাইটমেৰ আছিলে, যিটো আপুনি আজিও চাগে হিল কৰিব অকণমান হ'লেও কিজানি অসুবিধা হয় ক'ৰবাত নহয় ক'ৰবাত, বা নেক্সট খোজটো দিওঁতে হয়তো ভয় খাব যে আকৌ তেনেকুৱা হ'বই নেকি। গতিকে একো নাই, মানুহৰ লাইফ যিহেতু সময় গতিশীল গৈ থাকিব, ইমান চিন্তা কৰিবলগীয়া নাই। বহুতখিনি কথা আমি গম পালোঁ। আৰু অসমবাসীক কি ক'ব খোজে? অসমবাসীক ক'ব বিচাৰিম যে ৰাইজে মোক যিমান মানে বেলেগকৈ মোক কমেণ্টবিলাক দিয়ে, মেছেজ নহয় চৰি, এইবোৰ আগৰো কিবা কিবি হেৰিবোৰত যে ইমান কমেণ্ট দিয়ে, সিমান বেয়া ছোৱালী মই নহয় পায়। কিছুমান বস্তু অলপ ইম'চনেলি লৈ লওঁ, যেতিয়া ইম'চনেলি ডিচিশ্যনছবিলাক লওঁ সদায় ঠগেই খাইছোঁ। যোৱাবাৰো ঋতুস্মিনদাৰ ইণ্টাৰভিউত মোক যিমান ধবি পাতাক দিলে, মই ভবা নাছিলোঁ, মই দিল্লীত আছিলোঁ, দিল্লীৰ পৰা জাষ্ট আহিছোঁ আৰু মোক মানে ৰিকুৱেষ্ট কৰি মাতি অনা সেই ইণ্টাৰভিউটো আছিলে, তাতেও ইমান বেছি মানে মানুহে ট্ৰল কৰে, সেইটো বস্তু বিৰাট ভয় লাগে। সেইকাৰণে আৰু আঁতৰি ফুৰিবই বিচাৰোঁ আচলতে চবৰে পৰা,
নিজৰ ৰুমটোতে আজিকালি মেক্সিমাম সময় থাকোঁ কাম নাথাকিলে নিজৰ ঘৰ নিজৰ ৰুম কাম থাকিলে কামত এনজয় কৰোঁ ফূৰ্তি কৰি ভাল পোৱা ছোৱালী আছিলোঁ যিহেতুকে নিজৰ লগ বন্ধুবোৰ লগ পালে আচলতে মনটো ভাল লাগি যায় ক'ৰবাত অনুষ্ঠান তাত গৈছোঁ যেতিয়া প্ৰত্যেককে লগ পাওঁ বৰষা বাহঁতক বা নিশিতা বাহঁতক বা মেঘৰঞ্জনীহঁতক যাকে লগ পাওঁ মনটো এনেই ভাল লাগি যায় যে মনটো ভাল লাগে আকৌ নিজকে বন্ধি সোমাই থাক ইয়াতে তোৰ ইয়াতেই জাগা আচলতে বেছি উৰি নুফুৰিবি নিজকে বুজাই মেলি সামৰি থাকোঁ আৰু নিজক সান্তনা দি নিজক বান্ধি ৰাখিব পৰাটো কিন্তু বহুত ডাঙৰ এটা পাৱাৰ যিটো মই দেখিলোঁ সামন্তিকা শৰ্মাৰ আছে বহুত টান ইমান ডাঙৰ এটা বেটেল যিহেতু আপুনি ফাইট কৰি আহিছে গতিকে আপোনাৰ কাৰণে আৰু ভৱিষ্যতটো ইমান বেছি টান হ'ব যেন মোৰ কিন্তু লগা মই নাই ষ্ট্ৰং হয় সেইটো মই জানো সেইকাৰণে চাগে ভগৱানে ইমান বেছি কষ্ট দিয়ে ষ্ট্ৰং হয় পুতুককেতো ভাঙি নপৰোঁ বহুতবাৰ হৈছে মোৰ লগত দুবাৰতো বহুত বেয়াকৈ ঠগন খাইছোঁ লাইফত কিন্তু ভাঙিতো নাই পৰা এনেকৈ চাব বিচাৰে আচলতে অসমবাসীয়ে যে সামন্তিকা শৰ্মা যিগৰাকীক মানুহে ইমান মৰম কৰে সেইগৰাকী কেতিয়াও ভাঙি পৰিব নালাগে জীৱনত আহিব সংগ্ৰামটো আৰু থাকিবই নহ'লে আৰু সেইটোৰ নাম জীৱন হ'বনে গতিকে কথা পাতি বহুত ভাল লাগিলে আজি বহুত নজনা কথা আচলতে আমিও গম পালোঁ আজি গতিকে ভৱিষ্যত আপোনাৰ সদায় ভাল হওক তাৰে আমি কামনা কৰিছোঁ অনুষ্ঠানত আমাক আজি এনেকৈ সময় দিয়াৰ বাবে শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ হেল্ল' ফ্ৰেণ্ডছ তামান্নাছ ডেইলি ব্লগ চেনেলটোলৈ মই বনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ ভাল আপোনালোকৰ লগতে মোৰো ভাল আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ বহি লৈ খুব আৰামত কথাখিনি যিহেতু আপোনালোকে ওপৰখিনি দেখি গমেই পাইছে মই কি কাৰণত এই ভিডিঅ'টো বনালোঁ আৰু চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোৰ মেইন উদ্দেশ্যটো হ'ল মানে এজনী ছোৱালী যিহেতু আজি মেইন এই অভিনেত্ৰীগৰাকী যি সামন্তিকা শৰ্মা তেওঁক আমি সকলোৱে চিনো জানমণি হিচাপে গতিকে তেওঁৰ বিষয়ে মই আজি কিছু কথা ক'ব বিচাৰিছোঁ বা তেওঁক লৈ আমাৰ সকলো ছোৱালীখিনিৰ বিষয়ে মই এটা কথা ক'ব বিচাৰিছোঁ আৰু ছোৱালী জীৱনটো ক'ব গ'লে একদম মানে দেউতাকৰ ছত্ৰছায়াত থকা দিনকেইটাই শান্তিৰ দিন আৰু কথাতে কোৱা যায় যে ছোৱালী মানে ছোৱালীৰ কপালে বান্দিৰ কপালে একে সমান হয় আচলতে ছোৱালীৰ কপাল আৰু বান্দিৰ কপাল একে সমানে তাত কোনো মানে লৰ নাই আৰু মই ভাবোঁ এই কথাষাৰ কিছুমান ক্ষেত্ৰত একে আৰু কিছুমান ক্ষেত্ৰত অলপ বেলেগ মানে ধৰক মোৰ ক্ষেত্ৰতো হয়তো একে হ'ব পাৰে বা আন এজনী ছোৱালীৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে সকলোৰে যে কপালখন একে সমান হ'ব সেইটো কথা নহয় ঠিক তেনেদৰে সামন্তিকা শৰ্মাৰো হয়তো কপালখন সেই অলপমান মানে ইমান এটা ভাল নাছিল সেইকাৰণে হয়তো সেনেকুৱা এজন গিৰিয়েকৰ তাত যি নেকি গিৰিয়েকৰ মাৰ খাব লগা হৈছে বন্দিত্বৰ জীৱন এটা কটাব লগা হৈছিল এজন প্লাম্বাৰৰ লগতো তেওঁক মানে সন্দেহ কৰিছিল প্ৰত্যেকজন মানুহৰ লগত ঘৰত অহা প্ৰত্যেকজন মানুহৰ লগতে সন্দেহ কৰিছিল আৰু এজনী ছোৱালীয়ে কেতিয়াও নিজৰ ঘৰখন মানে ভাল হিচাপে ভাল কৰিম ভালকৈ ৰাখিম এনেকুৱা বান্ধোন কৰিম বুলি ভাঙিবলৈ কেতিয়াও নিজৰ সংসাৰখন ভাঙিবলৈ কেতিয়াও নাযায় আৰু এনেকুৱা এখন সংসাৰ ভাঙিব নিজে গঢ়া সংসাৰখন ভাঙিব কিয় যাব মই ভাবোঁ তাই নিজে সংসাৰখন কেতিয়াও ভাঙিবলৈ নাযায় আৰু তাই সংসাৰখন কেনেদৰে ভাল তাইৰ নিজৰতো লাজৰ কথা থাকে এজন গোটেই অসমবাসীয়ে জানে সামন্তিকা শৰ্মা জানমণি বুলি তাইনো নিজৰ এই সংসাৰখন ভাঙা সংসাৰখনৰ কথা কাৰোবাৰ আগত ক'বলৈ তাই নিজে লাজ নাপাবনে লাজ পায় গতিকে হ'লেও যে লাজ পালে বুলিয়ে যে তেওঁৰ জীৱনটো শেষ কৰি দিব এইটো কথাটো নহয় গতিকে তেওঁ নিজৰ জীৱনটো মাৰি শেষ নকৰি তেওঁ মানে সেই জাগাৰ পৰা যিহেতু ওলাই আহিব পাৰিছে এইটোত আমি বাহবাহে দিব লাগে কাৰণ তেওঁ মৰি যোৱা নাই তেওঁ নিজক মানে কনফিডেন্স দি তেওঁ ঘৰৰ পৰা ছাপোৰ্ট পাই তেওঁ ওলাই আহিব পাৰিছে আৰু ওলাই অহাৰ কাৰণে তেওঁৰ আজি জীৱনটো বাচি গ'ল আৰু যোনে এইবিলাক ক্ষেত্ৰত মানে নিজক মানে পুৰা শক্তিশালী কৰি ৰাখিব নোৱাৰে সেইবিলাকে সুইচাইড কৰে বা মৰি যাব আৰু মৰিলে সেই এক অংশ মানুহে আকৌ কি কৰিব তেওঁক মানে এই ছোৱালীজনী মৰি গ'ল দুখে লাগিল এনেদৰে ক'ব কিন্তু এনেকৈ কোৱাতকৈ যদি আমি ছোৱালীজনীক দুখ লাগিল বুলি কোৱাতকৈ সেই একেখিনি কথা ডিভোৰ্চ হৈ অহা ছোৱালীজনীক ছাপোৰ্ট দি নকয় কিয় যে ভালে কৰিলে তাতে থাকি মৰি যোৱাতকৈ তিলকৈ গোটেই জীৱনটো শেষ হৈ যোৱাতকৈ তেতিয়াহ'লে তাৰ পৰা আহিছে যিহেতু ভালে কৰিছে মই আচলতে এই ভিডিঅ'টো এইকাৰণে কৰিলোঁ মানে যিহেতু বাতৰিটো যেতিয়া মানে ভাইৰেল হওঁতে বাতৰিটোত কিছুমানে কৈছে এখন তালে নাবাজে আৰে তাল এখন নহয় দুখনেৰে বাজে
কোনোবাই যদি তোক এক্সৰ মাৰিছে নেক্সট টাইমটোতো এক্সৰ কিয় মাৰিলি বুলি সুধিবই লাগিব নহয় জানো কিয় মাৰিলি বুলি সুধিবই লাগিব তালটোতো সেইখনতে বাজে ন গতিকে এই কথাটোৱে মেইন কথা গতিকে এনেকৈ যদি তিৰোতা মানুহ হৈয়ে মই তিৰোতা মানুহ এজনী হৈয়ে ছোৱালী মানুহ এজনী হৈয়ে যদি বেলেগ এজনী ছোৱালীৰ দুখ গুণ গাওঁ তেতিয়াহ'লে উল্টি নাৰীৰে শত্ৰু নহ'লো জানো তাতকৈ আপোনালোকে ছোৱালীজনীক এটা মানে কনফিডেন্স তই যি কৰিছ ভালে কৰিছ যি হৈছে এতিয়া তই নতুনকৈ জীৱনটো আকৌ ষ্টাৰ্ট কৰ তোৰ বেলেগ কামবিলাকত আগবাঢ়ি যা এনেদৰে মানুহক ক'ব লাগে এতিয়া তাই শ্যামন্তিকা শৰ্মাৰ কাৰণে তেওঁক কোনো একো ক'ব পৰা নাই বা কৈছে যদিও পিছে কৈছে কিন্তু সাধাৰণ গাঁও এখনৰ যদি এনেকুৱা ছোৱালী এজনী হ'ল হয় তেতিয়াহ'লে সেই ছোৱালীজনীৰ অৱস্থা কি হ'ল হয় ভাবকচোন এনেকুৱা পৰ্যায় হ'লে সেই ছোৱালীজনী থাকিব নোৱাৰা হৈ গ'ল হয় মানুহে কথা কৈ লাষ্টত তাই ঘৰখনত থকাও মানে এটা মানে হেৰি হৈ যায় আজাব হয় আৰু যাৰ মন কনফিডেন্স পুৰা মাইণ্ডটো তাৰমানে খুব ষ্ট্ৰং হ'ব লাগিব বা মাক দেউতাকৰ ফালৰ পৰা খুব ভালভাৱে ছাপৰ্ট আহিব লাগিব তেতিয়াহ'লে সেই ছোৱালীজনীহে টিকি যায় নহ'লে ঘৰৰ পৰা মানে কিবা কিবি এইবিলাক বহুত উল্টা পুল্টা চিন্তা কৰিব লগা হৈ গ'লে তেতিয়াহ'লে ঘৰৰ মানে মাকৰ ঘৰত ঘূৰি অহা ঘৰখনৰ বিষয়েও চিন্তা কৰিব লগা হ'লে সেই ছোৱালীজনী কি কৰিব ঘূৰি নাহিব আৰু তেওঁ তাতে ছুইচাইড কৰি দিব মানসিকভাৱে ভাঙি পৰিছে গতিকে এই ক্ষেত্ৰত মই শ্যামন্তিকা শৰ্মাক কোনো দুখ নাই বুলি মই ক'ব বিচাৰোঁ এইকাৰণে ক'ব বিচাৰোঁ তেওঁ এজন অভিনেত্ৰী হৈ তেওঁ ইমান ধুনীয়াকৈ এখন সংসাৰ কৰিম বুলি ওলাই যোৱা ছোৱালী এজনী কি কাৰণত তাই সংসাৰখন ভাঙি আহিছে তাই কিবা এটা কষ্ট পাইছে অসুবিধা পাইছে তাৰ ফলত তাই ঘূৰি আহিছে চ' আপোনালোকে মিছা এনেকুৱা ট্ৰলবিলাক কৰি মানুহক মানে ইমান হেৰেছমেণ্ট দিব নাপায় মোৰ মতে আৰু সেইবাবে মই আপোনালোকক মানে মোৰ জৰিয়তে হওক মানে মোৰ মনৰ কথাখিনি আৰু আপোনালোকক ৰিকুৱেষ্টো কৰিছোঁ যাতে আপোনালোকে এনেদৰে মানে বেয়া কমেণ্টবিলাক নিদিব মোৰ ভিডিঅ'টোতো নিদিব বিশেষকৈ বেয়া কমেণ্টবোৰ আৰু মই ভাবোঁ প্ৰত্যেকজনী ছোৱালীৰে নিজৰ এখন সুকীয়া কপাল আছে তাতে কিছুমানৰ ভাল হয় কিছুমানৰ বেয়া হয় গতিকে সকলোকে সন্মান জনোৱাটো আমাৰ দৰকাৰ আৰু মৰি যোৱাতকৈ তেওঁ যে বাচি আহিছে এই কথাটোতে আমি ছেটিছফাইড হ'ব লাগে গতিকে কি কৰি তাই কিয় নিজৰ সংসাৰখন তাই ধ্বংস কৰিলে কিয় হ'ল তাই ভালে হৈছে এইবিলাক চিন্তা কৰাৰ যুক্তি নাই এটাই চিন্তা কৰিব লাগে তাই যে সংসাৰখনত তাই মানে থাকি উঠি ল'ৰা ছোৱালী এগালমান জন্ম দি ল'ৰা ছোৱালীৰো অশান্তি কৰি নিজৰ জীৱনটো শেষ কৰি এইবিলাক কৰাতকৈ তাই খুব এটা শুদ্ধ ডিচিশ্যন লৈছে আৰু শুদ্ধ ডিচিশ্যন লৈ তেওঁ ঘৰলৈ উভতি আহিছে নিজৰ কেৰিয়াৰত আকৌ ব্ৰতী হৈছে গতিকে এই ক্ষেত্ৰত শ্যামন্তিকা শৰ্মাক খুব ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ মোৰ থিংকিঙত এইখিনি কথা মই খুব পজিটিভলি ভাবিছোঁ চ' আপোনালোকেও এনেদৰে ভাবিব বুলি মোৰ আশা থাকিলে আৰু মোৰ ভাৱেৰে মই এইখিনি কথা খুব পজিটিভলিয়ে ভাবিছোঁ চ' আজিটো চাই কেনেকুৱা পালে জনাব আৰু মোৰ মনৰ কথাখিনিহে জনালোঁ ইয়াত কাকো মই বেয়াকৈ ক'বও যোৱা নাই আৰু কাকো দোষাৰোপো কৰিব যোৱা নাই কিন্তু নাৰীয়ে নাৰীৰ শত্ৰুটো হোৱাতকৈ মানে নাৰীয়ে নাৰীৰ ছাপৰ্টত থাকিবলৈ অলপ চেষ্টা কৰিলে আমাৰ যেনেকৈ শাহু বোৱাৰীৰ কাজিয়াবোৰো খুব কম হৈ নাযাবনে চ' আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পালে অলপ জনাবচোন কমেণ্টত আজিলৈ ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো বাই